আজি 23 নৱেম্বৰ 2020 চন বিয়লি 5:34 বজাত ৰাজ্যবাসীলৈ হঠাতে দুখৰ বাৰ্তা এটা আহি পৰিল। সেয়া সকলোৱে গম পাইছেই, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু আমাৰ মাজত নাই। সঁচাকৈ বৰ শোকাতুৰ পৰিৱেশ হৈ পৰিছে সকলোৰে মাজত। মৃত্যুৰ খবৰ পাই মোৰ বুকুখন ধকধকালে। মই যেতিয়া সৰু হৈ আছিলোঁ, বুজি পোৱা হৈছিলোঁ, তেতিয়াৰ পৰা শুনি আছিলোঁ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ। সঁচাকৈ তেওঁৰ সেই হাঁহি, তেওঁৰ কথাবোৰ মোৰ বহুত ভাল লাগিছিল। কিছুমান কথাৰে ৰাজ্যবাসীক হাঁহিৰ খোৰাক উঠাইছিল, যেনে বাদ দিয়াহে, ডেট ইজ অলছ' ইম্পৰ্টেণ্ট মেটাৰ। এনেবোৰ কিছুমান কথাৰে তেওঁ জনপ্ৰিয় হৈ পৰিছিল। মুখত সদায় হাঁহি লৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু সেই পৃথিৱীত নাই। তেওঁ গুচি গ'লগৈ অজান দেশলৈ। তেওঁ মৃত্যুৰ আগত ৰাজ্যবাসীলৈ এটা বাৰ্তা প্ৰেৰণ কৰি গ'ল। শুনকচোন, বৰ দুখ লগা বাৰ্তাটো। শেষত তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ ভগৱানৰ ওচৰত। মই প্ৰথমবাৰৰ কাৰণে সংবাদমেল পাতিছোঁ আৰু ইয়াৰ পৰা মই জনাব বিচাৰোঁ যে মই এতিয়াৰ পৰা আজি সমাজকৰ্মী হিচাপে কাম কৰি আগবাঢ়ি বিচাৰিছোঁ। ৰাইজৰ আশীৰ্বাদ পাই, ৰাইজৰ আশীৰ্বাদ বা ভগৱানৰ আশীৰ্বাদ নোপোৱাহেঁতেন আজি এই কাম মই কৰিবলৈ সম্ভৱ নহয়। মই আশা কৰিছোঁ অসমবাসী ৰাইজে মোক সদায় মৰম, তিতাবৰবাসী মৰমটো কৰি আছেই, যোৰহাটবাসী আছেই। মই আশা কৰোঁ যে অসম ৰাইজৰ যি মৰম, চেনেহ, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী বা বাগানৰ যিসকল শ্ৰমিকে হওক, গাঁৱৰ খেতিয়কে, ৰোৱনী, ছাত্ৰ ছাত্ৰী সকলোৱে, খেতিয়কে হওক, সৰু সুৰা বিজনেছ কৰা সকলো, বেতৰ বাটৰ বাবে সকলো যি কাম কৰি আছে, সকলো তেওঁলোকে যিটো মৰম পাই আছোঁ, সেইটোৱে মই ভাবোঁ যে আমাৰ জীৱনৰ সেইটো মূল মন্ত্ৰ আৰু সেই মূল মন্ত্ৰটো লৈ আমি ভৱিষ্যতে